নমস্কাৰ সকলোকে পুনৰবাৰ মই ইউটিউব চেনেলৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যিসকল ষ্টুডেণ্টে NSP স্কলাৰশ্বিপ এপ্লাই কৰিছিল বা অৰুণোদয় স্কলাৰশ্বিপ এপ্লাই কৰিছিল তেওঁলোকৰ বাবে যিটো বেংকৰ লগত আধাৰ কাৰ্ড লিংক কৰাটো এটা মেণ্ডেটৰী, অৰ্থাৎ বেংকৰ লগত আধাৰ কাৰ্ড লিংক হ'ব লাগিব। চ' গতিকে আজিৰ ভিডিঅ'ত দেখুৱাম যে তোমালোকে কেনেকৈ বেংকৰ লগত আধাৰ কাৰ্ডটো সহজভাৱে লিংক কৰিব ঘৰতে বহি। চ' গতিকে আজিৰ ভিডিঅ'ত তাকে দেখুৱাম। চ' গতিকে সকলো ভিডিঅ'টো লাষ্টলৈকে চাব। যদি ইনফৰ্মেটিভ লাগে ভিডিঅ'টো লাইক এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চ' দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু লগতে যিসকলৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক হোৱা নাই তেওঁলোকেও সেই ভিডিঅ'ৰ যোগেদি তেওঁলোকৰ আধাৰ কাৰ্ড বেংকৰ লগত লিংক কৰিব পাৰিব। চ' গতিকে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে আপোনালোকে নিজৰ মোবাইল বা লেপটপত চাৰ্চ বাৰত চাৰ্চ কৰিব, অৰ্থাৎ গুগলত NPCI বুলি চাৰ্চ কৰাৰ লগে লগে প্ৰথমটো লিংক আহিব। সেই লিংকতে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে এটা নতুন পেজ আহি যাব। ইয়াতে আপোনালোকৰ যি মিডল পইণ্টত এটা প্ৰডাক্ট, কাষ্টমাৰ, কনজিউমাৰ, মিডিয়াম বুলি এটা 6টা অপশ্যন আছে। তাৰে ভিতৰত আপোনালোকে যিটো কনজিউমাৰ আছে সেই কনজিউমাৰত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আকৌ কিছুমান অপশ্যন আহি যাব। তাৰে লাষ্টৰটো যিটো আছে ভাৰত আধাৰ শ্বেডিং ইনেবল, তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আকৌ নতুন পেজ আহি যাব, অৰ্থাৎ ইয়াত আপোনালোকে আহি যাব। ইয়াতে আপোনালোকৰ কিছুমান অপশ্যন আছে। যিটো লেফ্ট ছাইড আছে সেই লেফ্ট ছাইডত আপোনালোকে কিছুমান অপশ্যন পাব। ইয়াতে আধাৰ শ্বেডিং ডিশ্বেডিং, অৰ্থাৎ আধাৰ কাৰ্ড লিংক কৰিবলৈ আপোনালোকে প্ৰথমটো লিংকত ক্লিক কৰিব লাগিব। ছেকেণ্ড অপশ্যনত একাউণ্ট ডিটেইলছ চেক কৰিব পাৰিব। থাৰ্ডত আপোনালোকে আধাৰ মেপিং ষ্টেটাছ চাব পাৰিব। 4 নম্বৰ আপোনালোকে আধাৰ মেপিং হিষ্ট্ৰী চাব পাৰিব। আৰু 5 নম্বৰ ৰিকুৱেষ্ট ষ্টেটাছ চেক, অৰ্থাৎ আপোনালোকে আধাৰ শ্বেডিঙৰ ষ্টেটাছটো চেক কৰিব। এতিয়া আপোনালোকে আধাৰ কাৰ্ড লিংক কৰিবলৈ হ'লে যিটো প্ৰথমটো অপশ্যন আছে আধাৰ শ্বেডিং এণ্ড ডিশ্বেডিং, তাত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাক ইয়াত আধাৰ নাম্বাৰ লগতে একাউণ্ট নম্বৰ আৰু আধাৰ কাৰ্ড সৈতে লিংক থকা মোবাইল নাম্বাৰটো প্ৰয়োজন হ'ব। যিহেতু আধাৰ কাৰ্ড লিংক থকা নাম্বাৰলৈ OTP যাব। চ' গতিকে ইয়াত আপোনালোকৰ যি এণ্টাৰ ইউৰ আধাৰ আছে তাত আপোনালোকে যি বাৰ্থ ডিজিটৰ আধাৰ নাম্বাৰ আছে সেই আধাৰ নাম্বাৰটো ইয়াত এণ্টাৰ কৰি দিব। আধাৰ কাৰ্ড এণ্টাৰ কৰাৰ পাছত আপোনালোকে ছেকেণ্ডটো অপশ্যন আহি যাব। তাত ৰিকুৱেষ্ট ফৰ আধাৰ শ্বেডিং, ইয়াত দুটা অপশ্যন আছে। এটা হৈছে শ্বেডিং আৰু এটা হৈছে ডিশ্বেডিং। শ্বেডিঙত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যিটো বেংক একাউণ্টৰ লিংক কৰিব বিচাৰে দেন আপোনালোকে শ্বেডিঙত ক্লিক কৰিব লাগিব। আৰু যদি ডিশ্বেডিঙত ক্লিক কৰে দেন আপোনালোকৰ যিটো বেংক একাউণ্ট লিংক হৈ আছে সেই লিংক থকা বেংকটো আনলিংক হৈ যাব। শ্বেডিঙত ক্লিক কৰাৰ লগে লগে কেইটামান অপশ্যন আহি যাব আৰু লগতে ইয়াত চিলেক্ট ইউৰ বেংক বুলি আহি যাব। তাতে আপোনালোকৰ যিটো বেংকৰ লগত লিংক কৰিব বিচাৰে সেই বেংকৰ নাম আপোনালোকে ইয়াত বিচাৰিব লাগিব। আৰু ইয়াত কিছুমান বেংকৰ নাম নাথাকিব পাৰে। চ' গতিকে যিবিলাক বেংকৰ নাম ইয়াত লিষ্টেড আছে সেই লিষ্টেড থকা বেংকবিলাকে আপোনালোকে লিংক কৰিব পাৰিব। আৰু ছেকেণ্ডত আছে শ্বেডিং টাইপ। ইয়াতে আপোনালোকে 3টা অপশ্যন পাব। প্ৰেছ শ্বেডিং, মুভমেণ্ট চেম বেংক উইথ আদাৰ বেংক, মুভমেণ্ট ফ্ৰম বেংক টু আদাৰ বেংক, অৰ্থাৎ প্ৰেছ হৈছে আপোনালোকে নতুনকৈ লিংক কৰিব বিচাৰে। আৰু ছেকেণ্ডত মুভমেণ্ট চেম বেংক উইথ আদাৰ একাউণ্ট, একে বেংক কিন্তু বেলেগ একাউণ্ট নাম্বাৰ হয়। আৰু লাষ্টতো এটা বেংকৰ পৰা আনটো বেংকলৈ লিংক কৰিব যদি বিচাৰে দেন আপোনালোকে লাষ্টৰ অপশ্যনটো ক্লিক কৰিব লাগিব। যিহেতু মই এটা বেংকৰ পৰা আনটো বেংকলৈ লিংক কৰিম, চ' গতিকে মই লাষ্টৰ অপশ্যনটো চিলেক্ট কৰিম। শ্বেডিং টাইপ চিলেক্ট কৰাৰ পাছত যিটো একাউণ্ট নাম্বাৰ আছে সেই একাউণ্ট নাম্বাৰটো ইয়াত এণ্টাৰ কৰি দিব। আৰু কনফাৰ্ম একাউণ্ট নাম্বাৰত পুনৰ এবাৰ টাইপিং এণ্টাৰ কৰি দিব। আৰু লগতে যিটো চেক বক্স আছে সেই চেক বক্সত টিক মাৰ্ক চিন দি তলৰ কেপচাৰটো চেম টু চেম বহাই যিটো ছাবমিট বাটন আছে সেই ছাবমিট বাটনত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে এনেধৰণৰ পপ আপ আহি যাব। ইয়াতে আপোনালোকে এগ্ৰি উইথ কণ্টিনিউত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে লিংক থকা মোবাইল নাম্বাৰৰ OTP যাব। সেই OTPটো এণ্টাৰ কৰি ইয়াত কনফাৰ্মত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে এটা নতুন পেজ আহি যাব, অৰ্থাৎ
এনেধৰণে আহি যাব যিহেতু মই এটা বেংকৰ পৰা আন এটা বেংকলৈ কৰিছিলোঁ। চ' এনেধৰণে SMS আহি যাব। কনফাৰ্মত ক্লিক কৰাৰ লগে লগে এনেধৰণে 5 ছেকেণ্ডো নালাগিব। এনেধৰণে লগে লগে আহি যাব। ইয়াতে ষ্টেটাছ ছাকচেছ বুলি দেখুৱাইছে আৰু লগতে ৰিজাল্টত আপোনালোকৰ যি বেংক একাউণ্ট আছিলে সেই বেংক একাউণ্ট এটাৰ পৰা আন এটা বেংকলৈ লিংক কৰি দিয়া হ'ল বুলি SMS আহি যাব। যদি আপুনি প্ৰেছত কৰিছে দেন আপোনালোকৰ আধাৰ কাৰ্ড সৈতে বেংকৰ লগতে আধাৰ কাৰ্ড লিংক হ'ল বুলি ৰিজাল্টটো দেখুৱাব। চ' গতিকে এনেধৰণে সহজভাৱে আপোনালোকে ঘৰতে বহি নিজৰ আধাৰ কাৰ্ডখন বেংকৰ একাউণ্টৰ লগত লিংক কৰিব পাৰিব। আৰু যিসকল ষ্টুডেণ্ট NSP এপ্লাই কৰিছে তেওঁলোকে অতি শীঘ্ৰে এইটো কাম কৰি লোৱা, যিহেতু আপোনালোকৰ যিটো আধাৰ কাৰ্ড লিংক থকা একাউণ্টলৈহে পইচা সোমাব বা তেওঁলোকে আধাৰ কাৰ্ড লিংক থকা একাউণ্টলৈ পইচা সোমাই দিয়ে। চ' গতিকে যিসকল তেওঁলোকে কৰা নাই তেওঁলোকে অতি সোনকালে কৰি লোৱা। আৰু লগতে যিসকল ষ্টুডেণ্ট নহয় তেওঁলোকে নিজৰ আধাৰ কাৰ্ডখন বেংকৰ একাউণ্টৰ সৈতে এনেধৰণে লিংক কৰিব পাৰিব। চ' আজিৰ ভিডিঅ' ইমানেই আছিল। থেংক ইউ।